শোণিতপুৰ জিলাৰ লোকাৰঞ্চল আবকাৰী আৰু আৰক্ষীৰ যুটীয়া অভিযান গোপন সূত্ৰৰ পম খেদি জব্দ কৰিলে বহু পৰিমাণৰ অৰুণাচলী সুৰা উল্লেখযোগ্য যে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাসমূহত কৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তো একাংশ কাণ্ডজ্ঞানহীন লোকে চলাই গৈছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ৰঙাপাৰা আবকাৰী বিভাগে চাৰিদুৱাৰ আৰক্ষী থানাৰ এলেকা লকৰা চিলনী বুঢ়াচাপৰি অঞ্চলত অভিযান চলাই কেইবা কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে জব্দকৃত সুৰাখিনিৰ মূল্য 50,000 টকা হ'ব বুলি উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি আবকাৰীয়ে এই অঞ্চলত তীব্ৰতাৰে কৰিছে সুৰাৰ বিৰোধী অভিযান জামুগুৰিৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট গণতন্ত্ৰ অসম আজি আমি চাৰিটা থানা অন্তৰ্গত লকৰা আৰু বুঢ়াচাপৰি চিলনী এই তিনিটা ঠাইত আমি অভিযান চলাওঁ কিমান ধৰিছে এই অভিযান কালত আমি অৰুণাচলী সুৰা প্ৰায় 5ৰ পৰা 6 কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হৈছোঁ কিমান হ'ব মূল্য ইয়াৰ আনুমানিক মূল্য প্ৰায় 40,000 পৰা 50,000 টকা হ'ব কাৰোবাক আটক কৰা হৈছে নেকি নাই এখনৰ পৰা আটক কৰা নাই আমি এই অভিযান আজি প্ৰায় 15-20 দিন ধৰি চলাই আছোঁ আমি অৰুণাচলৰ যিটো সুৰা আমাৰ অসমত প্ৰৱেশ কৰি আছে ভালুপুঙে হওক বা ইটাখোলা হওক আমি যিমান পাৰোঁ আমি চেক কৰিবলৈ চেষ্টা কৰিছোঁ য'ত নাছিল চেষ্টা কৰিছোঁ আৰু আপোনালোকে দেখিছে ইয়াৰ আগতে আমি যোৱা মাহৰ 28 তাৰিখে এখন আমি ট্ৰাক ধৰিবলৈ সক্ষম হৈছিলোঁ যিখন ট্ৰাকত চিমেণ্টৰ তলত অৰুণাচলী সুৰা প্ৰায় 500 কাৰ্টুন লৈ আহিছিলে আৰু এনেকৈ আমি অভিযান চলাই থাকিম আৰু অৰুণাচলৰ সুৰাটো আমি চেক দিবলৈ চেষ্টা কৰিম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিটো অঞ্চলৰ প্ৰতিটো খবৰ সত্য আৰু শুদ্ধ ৰূপত কেৱল গণতন্ত্ৰ অসমত।